আমাৰ কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলঙৰ ৰিজনেল পাৰ্টি এপিচেলচিয়েল একজন কোচিং টিম বুলি নিজৰ ফেচবুক পেজৰ ষ্টেটমেণ্ট দিছে যে কাঞ্চাছ নিকম KSA এইকেইটা চব বিজেপি RSS এজেণ্ট আৰু কাঞ্চাছ নিকম KSA এইকেইটা এণ্টি অট'নমাছ ষ্টেট কাৰণেহে কাম কৰি আছে বুলি ষ্টেটমেণ্ট দিছিলে। এইটো কাৰণে মই মিষ্টাৰ কোচিং টিমক ভেৰিফাই কৰিব খুজিছোঁ যে কোচিং টিমক মই এইটো ভেৰিফাই কৰিব খুজিছোঁ যে ইমান বছৰৰ পৰা KSA কাঞ্চাছ নিকম নিজৰ কাৰণে কাম কৰা নাই। এই ডিমা হাছাও আৰু কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং যিটো সংবিধানত লিখা আৰ্টিকল 244 এই আৰ্টিকল 244 কেনেকৈ ইমপ্লিমেণ্ট কৰিবৰ কাৰণেহে বছৰ বছৰ সদায় দিল্লী চেণ্ট্ৰেল গভৰ্ণমেণ্ট কেনেকৈ প্ৰেছাৰ দিব লাগে, কি কৰিব লাগে, কেনেকৈ প্ৰেছাৰ দিলে আমাৰ আৰ্টিকল 244 এইটো ইমপ্লিমেণ্ট হ'ব, এই কাৰণেহে আমি তাত ধাৰণা কৰিব যায়। তেতিয়া চেণ্ট্ৰেল কমিটিৰ যোনটো এপিচেলচি লিডাৰ কোচিং টিমক ইমান নেৰ' মাইণ্ডেড যে KSA কাঞ্চাছ নিকম আৰু যিমান তাত দিল্লী তাত যোৱা সংগঠন আৰু যিমান তাত দিল্লী তাত যোৱা মিডিয়াকেইটা এই তাত পিকনিক খাব যায় বোলে, এই তাত ফটো তুলিব কাৰণে যায় বোলে, এই BJP যি কয় এইটো কাম কৰিব যায় বোলে, আৰু আমি বোলে এণ্টি অট'নমাছ ষ্টেট ডিমাণ্ড কমিটি বোলে। আৰু ইমান বছৰৰ পৰা আমি পুলিচৰ মাৰ খাই আছে, পুলিচৰ গুলিও খাইছে। আৰ্টিকল 244 এই কাৰণে 2013 আমি 100 আৱাৰ্ছ তাত বানত হৈছিলে। এই বান হোৱা সময় আমাৰ পুলিচ ধৰিছে, পুলিচ লৈ গৈছে কি আমি এণ্টি BJP কি আমি BJPৰ এজেণ্ট নেকি, RSS এজেণ্ট নেকি, আমি এণ্টি অট'নমাছ ষ্টেট ডিমাণ্ড কমিটি নেকি KSA। এইটো কাৰণে মই এপিচেলচি লিডাৰ্ছ মই ভেৰিফাই কৰিব খুজোঁ যে কিছুমান বস্তুত ষ্টেটমেণ্ট নিদিয়াৰ আগত ভাবিব লাগে আৰু ষ্টেটমেণ্ট দিলে কনষ্ট্ৰাকটিভ ষ্টেটমেণ্ট দিব লাগে। এতিয়া মানুহৰ এতিয়া কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলঙৰ যিমান আমাৰ ইয়াত মানুহ আছে এই মানুহৰ ডিভিজন কৰিব খুজি আছে। এইটো মানে যোনটো আগত যোনটো 1986ৰ যোনটো এনভাইৰনমেণ্ট আছিলে কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং, এইটো এনভাইৰনমেণ্টটো এতিয়া ল'ব আহিব নালাগে। এতিয়া আমি ব্ৰাদাৰহুড মেছেজটো প্ৰপাগেট কৰিব লাগে। আৰু এপিচেলচি যোনটো আমাৰ ৰিজনেল পাৰ্টি হয় এই ৰিজনেল পাৰ্টিত গোটেই কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং তাত আমাৰ ভোট লাগে ক'লে কনষ্ট্ৰাকটিভ কাৰণে কাম কৰিবি আমাৰ কাৰ্বি মাজত আৰু আমাৰ যোনটো কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলঙৰ মানুহৰ কাৰণে কেনেকুৱা অট'নমাছ ষ্টেট পাবৰ কাৰণে কেনেকুৱা নিজৰ পাৰ্টি ইষ্টাব্লিছমেণ্ট কৰিবৰ কাৰণে কাম কৰক। বেলেগ কাৰণে এনেকুৱা উল্টা পুল্টা ক'লে, বেলেগ কাৰণে ডিছকাৰেজমেণ্ট দি থাকিলে এইটো এনেকুৱা পলিটিকেল পাৰ্টিটো ষ্ট্ৰেং নহ'ব। এইটো কাৰণে আমি অট'নমাছ ষ্টেট কাৰণে কাম কৰি আছে।